এই পদ্ধতিৰে পঞ্চমুখী হনুমানজীৰ ছবিখন ঘৰত ৰাখক। আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব। বাস্তুদোষৰ পৰাও সকাহ পাব। বাস্তুশাস্ত্ৰত ঘৰৰ প্ৰতিটো চুকত নিজস্ব গুৰুত্ব আছে। সঠিক কামবোৰ সঠিক দিশত আৰু সঠিক ঠাইত ৰাখিলে ই ঘৰলৈ ধনাত্মক শক্তি আনে আৰু লগতে বাস্তুৰ দোষো আঁতৰাই পেলায়। পঞ্চমুখী হনুমানজীৰ ছবিখনো বাস্তুত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ঘৰত যদি পাঁচমুখীয়া হনুমানজীৰ ছবি এখন ৰাখে তেন্তে আশীৰ্বাদ আপোনাৰ ঘৰলৈ আহে। অৱশ্যে সঠিক দিশত প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। এনে পৰিস্থিতিত ঘৰত ক'ত কেনেকৈ স্থাপন কৰিব লাগে জনাওক। পঞ্চমুখী হনুমানজীৰ গুৰুত্ব। হিন্দু ধৰ্মত পঞ্চমুখী হনুমানজীৰ গুৰুত্ব অতি বেছি। সাহস আৰু ভক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়াৰ 5টা মুখ: পূব, পশ্চিম, উত্তৰ, দক্ষিণ আৰু আকাশ। ই সকলো দিশতে সুৰক্ষা আৰু ধনাত্মক শক্তি বিয়পাই দিয়ে। পঞ্চমুখী হনুমানজীক পূজা কৰিলে অশুভ শক্তি নাশ হয় আৰু ঘৰত সুখ আৰু শান্তি বজাই ৰাখে বুলি বিশ্বাস কৰা হয়। আনকি বহুতো পঞ্চমুখী হনুমানজীক বহু দুখৰ পৰা মুক্ত বুলি ধৰা হয়। ফটো তুলিবলৈ সঠিক দিশ। পঞ্চমুখী হনুমানজীৰ ছবিখন সঠিক দিশত স্থাপন কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি পঞ্চমুখী হনুমানজীক পূজা কৰে তেন্তে ঘৰৰ ভিতৰৰ পূজাস্থলীত তেওঁৰ ছবিখন উত্তৰ পূব দিশত স্থাপন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিশত এখন ছবি স্থাপন কৰিলে বাস্তুৰ দোষ দূৰ হয় আৰু ঘৰত সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। পূজাস্থলীৰ বাহিৰেও যদি আপুনি বাস্তুৰ দোষ আঁতৰাবলৈ ঘৰত পঞ্চমুখী হনুমানজীৰ ছবিখন ৰাখিব বিচাৰে তেন্তে ইয়াৰ বাবে দক্ষিণ দিশটোৱেই উত্তম বুলি বিবেচিত হয়। হনুমানজী ছবিখনত বহি থকা উচিত। পৰিষ্কাৰ ঠাই বাছি লওক। পঞ্চমুখী হনুমানজীৰ ছবিখন য'ত ৰাখিব লগা ঠাইখন পৰিষ্কাৰ কৰি তাত গংগা পানী ছটিয়াই দিয়ক। পূজাৰ পদ্ধতি। ছবিখন স্থাপন কৰাৰ আগতে হনুমানজীক পূজা কৰিব লাগে। তাত ধূপ, দীপ, ফুল আৰু প্ৰসাদ ব্যৱহাৰ কৰক। হনুমানজীৰ মন্ত্ৰ জপ কৰিব লাগে। উচ্চতা কি হ'ব লাগে? ছবিখন এনে উচ্চতাত ৰাখিব লাগে যাতে চকুৱে সহজে দেখা পাব পাৰে, যাতে যেতিয়াই তেওঁক দেখা পায় তেতিয়াই আপুনি ইতিবাচক শক্তি লাভ কৰে। কোনটো দিশত ছবিখন ৰাখিব লাগে? মঙলবাৰ আৰু শনিবাৰক হনুমানজীৰ দিন বুলি গণ্য কৰা হয়। এই দুদিনৰ যিকোনো এটা দিনত ফটোখন স্থাপন কৰিব পাৰিব। নিয়মীয়া উপাসনা। ফটোখন স্থাপন হ'লেই দৈনিক পঞ্চমুখী হনুমানজীৰ ফটোখন চাব লাগে। লগতে হনুমান চালিচা পাঠ কৰি হনুমানজীৰ মন্ত্ৰ জপ কৰিব পাৰে। প্ৰতিদিনে পূজা কৰিব নোৱাৰিলেও মঙলবাৰ আৰু শনিবাৰে পূজা কৰিব। পঞ্চমুখী হনুমানজীৰ ছবিখন সঠিক দিশত আৰু সঠিক পথত স্থাপন কৰিলে পৰিয়ালত সুখ কঢ়িয়াই আনে। ই কেৱল বাস্তুৰ দোষ আঁতৰোৱাই নহয়, সকলো ধৰণৰ ঋণাত্মক শক্তিৰ পৰাও আপোনাক মুক্ত কৰে।